হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া আমাৰ ভেকশ্যন প্ৰতিযোগিতাৰ প্ৰতিযোগীসকল আৰু এয়া আমাৰ জুবিন দা। এইপিনে এয়া পাচলি বেপাৰী, তেখেতৰ ঘৰৰ পাচলি বিক্ৰী কৰিবলৈ আনিছে। এয়া খেতিয়ক, খেতি চপোৱাৰ সময় ডাঙৰি ঘৰলৈ আনিছে। এয়া আৰু এগৰাকী বেপাৰী, লগতে ইয়াত শাক পাচলিৰ খেতি কৰিছে আৰু তাৰ কাৰণে এটা শ্ব' দি দিছে। এয়া জয়মতী, চাউডেঙে শাস্তি দিলে। ইপিনে ন কইনা, এয়া আমাৰ আইতা তামোল খুন্দি আছে। লগতে আৰু এগৰাকী আইতা আছে, নামলৈ যায় হেনো, নামলৈ যাবলৈ ওলাইছে। এয়া এগৰাকী ছাৰ, এইবাৰ খেতি চপোৱাৰ আগত এয়া আগলোৱা পৰ্ব। এই দুগৰাকী ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহিছে, এয়া তেওঁলোকৰ ভেষ। আৰু এটা শ্ব' আছিল আমাৰ, এইটো এটা শ্ব'। এয়া আমাৰ ডাঙৰ আইতাজনী জীয়ৰীৰ ঘৰলৈ যায় হেনো সাজি কাচি, মূলা গাভৰু। এয়া ব্ৰাহ্মণ, সঁচাকৈ আকৰ্ষণীয়। মই ভাবিলোঁ যিহেতু ইয়াত দুজন শাক পাচলিৰ বেপাৰী আহিছে, সেয়েহে ইয়াৰ পৰাই অলপ শাক পাচলি কিনি লওঁ, সেই ভাবিয়ে আহিলোঁ বেপাৰীজনৰ ওচৰলৈ। তেখেতক বিলাহীৰ কেজি, আলু পিঁয়াজৰ কেজি সুধিলোঁ। তেখেতে দাম এটা ক'লে, কিন্তু দাম এৰি নিদিয়ে, একেবাৰে দাম এৰি নিদিয়ে, জুই চাই দাম। ভাবিলোঁ নাই, নোৱাৰি। এইবাৰ ভাবিলোঁ বেলেগ এজনৰ ওচৰলৈ যোৱাই ভাল, যিহেতু দাম এৰি নিদিয়ে। এখেতৰ ওচৰলৈ আহিলোঁ, এখেতে ইমান সোধাৰ পিছত ক'লে যে 10 টকা। শেষত ভাবিলোঁ লৈয়ে লওঁ নেকি, কিন্তু বহুত দাম, নাই নিকিনিলোঁ। আজিলৈ ইমানেই, বাই।